গুড মৰ্ণিং সুপ্ৰভাত সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি বহুত দিনৰ মূৰত ভিডিঅ' কৰিবলৈ মানে কি ব্লগ বনাবলৈ ধৰিছোঁ। কথাটো মানে এনেকুৱা ধৰণৰ, বহুত দিন মই ব্লগ কৰা নাছিলোঁ। ভাবিলোঁ আজি ভিডিঅ' এটা বনাই দিওঁ। ITI লৈ যাবলৈ ওলাইছোঁ। আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ ITI খন এবাৰ এক্সপ্ল'ৰ কৰিম। মই বৰ্তমান ডিজেল মেকানিক কৰি আছোঁ আৰু বাকী যিখিনি ট্ৰেড আছে সেইখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম আমাৰ ITI খনত। তো বহুতে মানে মোক সুধি আছে যে তুমি ভিডিঅ' চিডিঅ' আজিকালি নকৰা হ'লা, কি হ'ল ভিডিঅ' নোপোৱা হ'লোঁ। মানে কি হৈছে, ভিডিঅ' কৰিম বুলিয়ে মানে কৰিবলৈ নহয়, আৰু একেবোৰ বস্তু আপোনালোকক দেখুৱাই থাকিবলৈও মন নাযায়। ঘৰতে থকা হৈছে এইকেইদিন, য'লে ত'লে যোৱাও হোৱা নাই। মানে একেবোৰ বস্তু ঘৰখনকে সদায় কিমানো দেখুৱাই থাকিম, সেইকাৰণে ভাবিছোঁ এইকেইদিন ভিডিঅ' মানে কৰাই নাছিলোঁ। বা আজি ভাবিছোঁ কি ITI লৈ ওলাই যাওঁ এবাৰ। ITI গৈ আছোঁ বাৰু। ITI ভাবিছোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ আমাৰ ITI খন। তো ব'লক। তো ওলাই ল'লোঁ। এয়া দেখা পাইছে বাইক পূৰা হেলমেট ৰেডি কৰি থৈছোঁ। এয়া খেৰ আমাৰ মৰণা মাৰি খেৰ ছাইড কৰি থোৱা আছে, আৰু খেৰ বহুত গোটাব লাগিব বাৰু গৰুৰ কাৰণে। তো এতিয়া যাওঁ, হেলমেটটো লগাই তো গৈ থাকোঁ। মানে কি যাওঁতে ভিডিঅ' কৰিবই নোৱাৰিম, বিৰাট অসুবিধা হয় মোৰ ভাগৰ। কেমেৰা ধৰি দিয়াও মানুহ নাই, ছিংগুল যাম, আৰু প্লাছ কোনো GoPro নাই মোৰ ভাগৰ। তো একদম চিধা তিতাবৰতহে লগ পাম। মানে মই তিতাবৰত কৰি আছোঁ এতিয়া। তো ব'লক। আহি পাই গ'লোহি ITI। আৰু এয়া দেখা পাইছে বেগটো আগফালে লৈ ল'লোঁ। মানে আহোঁতে বহুত বেছি ঠাণ্ডা লাগিলে, চ' বেগটো লৈ ল'লোঁ আৰু এতিয়া বহুত আৰাম পালোঁ দেই বেগটো লৈ পেলাই। ITI খন আমাৰ দেখুৱাই দিছোঁ, ৰ'ব বেক কেমেৰাত দেখুৱাই দিছোঁ। বাহিৰা চাউণ্ড বহুত আহি আছে, সেইবিলাক ইগন'ৰ কৰক। আৰু আমাৰ ITI খন চাওক। এতিয়া চাগে ক্লাছ আৰম্ভ হৈ গ'ল। তো মই ক্লাছ যি আছিলে ক্লাছবিলাক কৰি লওঁ, কৰি পেলাই আপোনালোকক গোটেই ITI খন এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম। তো চাই লওক। বাইকখন ৰাখি ল'লোঁ। এতিয়া যাওঁ ভিতৰলৈ। ভিতৰত ক্লাছ হৈ আছে চাগে, চ' ক্লাছ কৰি লওঁ। ক্লাছ কৰা হৈ গ'ল বাৰু। এতিয়া ক্লাছ কৰিলোঁ। তাৰপিছত এতিয়া এয়া প্ৰাচুৰ্য হাই কৰি দিয়া। এয়া প্ৰাচুৰ্য। তাৰপিছত আৰু লগৰ কেইজনমান আছিলে, তেহেঁতি গ'ল। তাৰপিছত মানে কি এয়া চাই এতিয়া পঢ়ালে আজি কিহৰ বিষয়ে আছিলে, টাৰ্বো চাৰ্জাৰ বিষয়ে চাই অলপ পঢ়ালে। ষ্টুডেণ্ট আজি ইমান অহা নাছিলে বাৰু। আৰু এইবিলাক আমাৰ ক্লাছৰুমত চাওক। মই বেক কেমেৰা দেখুৱাই দিম, ৰ'ব। বেক কেমেৰা দেখুৱাবলৈ চেষ্টা কৰিম। ৰেড ছিগনেলছ, তাৰপিছত প্লাছ ট্ৰেফিক ছিগনেলছ, এইবিলাকৰ বিষয়ে মানে দি থৈছে, আৰু যাতে তাৰ পৰা কিবা এটা শিকিব পাৰোঁ। আৰু আজি প্ৰেক্টিকেল ৰুমবিলাক মানে বন্ধ হৈ আছে, চ' আপোনালোকক প্ৰেক্টিকেলৰ বিষয়ে দেখুৱাব নোৱাৰিম। প্ৰেক্টিকেল যিবিলাক ৰুম আছিলে, হ'লেও মানে বাহিৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। তো এতিয়া চাওক অলপ। এতিয়া ব্ৰেক দিছে, আৰু সিহঁতি অলপ ভলীবলৰ প্ৰেক্টিচ কৰি আছে ITI ভিতৰতে। ময়ো অলপ চেষ্টা কৰি চাওঁ, পাৰোঁনে নোৱাৰোঁ। মই পিছে খেলিব নাজানো দেই ভলীবল, এনেই চেষ্টাহে কৰি চাওঁ। ITIৰ পৰা আহিলোঁ, অহা দেৰি হ'ল, অলপ দেৰি। তাৰপিছত এতিয়া ভিডিঅ' চিডিঅ' কৰা নহ'ল বাৰু সেইটো।
এতিয়া ভাবিছোঁ কাম বন কৰি আজৰি হ'ল অলপ সেউজীয়া চাহকে খাওঁ। সেউজীয়া চাহ মানে কি মই অনলাইনৰ পৰা অৰ্ডাৰ দিছিলোঁ গ্ৰীণ টি পেকেট আহি পালে বাৰু মই কেইটামান পেকেট খালোঁ আৰু আমাৰ ঘৰত মানে গোহালিত লাগি আছে ভাইদা সেইজনকো দিম অলপ নিজেও খাম। তো সেউজীয়া চাহ বনাওঁ আহক একদম চিম্পুল আৰু সেউজীয়া চাহ বনাবলৈ দেই মই সেউজীয়া চাহ বনাবলৈ নিশিকাওঁ আৰু তেতিয়াহ'লে গাটো বনাওঁ সেউজীয়া চাহ এইটো দেখা পাইছে নিশ্চয়। চ' এতিয়া গেছত সেউজীয়া চাহ বনাওঁ। ডুবিয়াই থৈ দিলে হৈ গ'ল সেউজীয়া চাহ। তো এতিয়া ভাইৰাক মাতো আৰু সেউজীয়া চাহ দিওঁ ময়ো খাম আপোনালোকে আহিব তেতিয়া আপোনালোককো খুৱাম সেউজীয়া চাহ। ভাইদা আমাৰ সেউজীয়া চাহ পূৰা ৰেডি। কেনেকুৱা ভাইদা ভাল হৈছেনে মই বনোৱা চাহ তাহ খাওঁতে মানে একেবাৰে ৰাতিয়ে হৈ গ'লগৈ। এইফালে চাওক আন্ধাৰে হৈ গ'ল। এতিয়া গৰুলৈ দানা চাৰু পাতিও দানা চানা বনাওঁতে মানে কেইটা বাজিবগৈ ঠিক নাই। তো এতিয়া দানা চাৰু পাতোঁ মানে দানা জুই জ্বলাওঁ তাৰপিছত দানা চৰু পাতোঁ পানী দিওঁ দানা দিওঁ সকলো কৰিম। চাহ থাকক আজিকালি বহুত সোনকালে আন্ধাৰ হৈ যায় জুই ধৰা হৈ গ'ল একেবাৰে সহজ আৰু জুই হৈ গ'ল ধৰি 2 মিনিটতে। এতিয়া দানা চৰুটো পাতি সকলো কৰিম সোনকালে চৰুটো পাতি লওঁ ৰ'ব। ইয়াক খুদু চাউল উলিয়াই লৈছোঁ দেখিছে। এইবোৰ এতিয়া দানাত দি দিম আৰু উতলাই দিম আৰু হৈ যাব দানা। তো ইয়াত এতিয়া ঢালি দিলে হৈ যাব। পূৰা মোৰ ভাতি গৰম হৈ আছে দেখা পাইছে নিশ্চয় আপোনালোকে। তো এতিয়া এইবোৰ চাউল দি দিওঁ আৰু দানা হোৱালে অপেক্ষা কৰোঁ। এয়া মোৰ দানা পূৰা উতলি গৈছে এয়া দেখা পাইছে পূৰা ভাতখিনি উঠি আহিছে। সময় এতিয়া প্ৰায় 6:30মান হ'লেই। আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ দিয়ক সোনকালে সামৰি দিছোঁ। লগ পাম অন্য এটা ভিডিঅ'ত। তো আজিলৈ বাই।